ভবা নাছিলো হেনেকৈ নিজৰ সপোনৰ বাইকখন এদিন এনেকৈ বিক্ৰী কৰিম বুলি। সঁচাই মানুহৰ জীৱনত কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে। যিখন বাইক সপোন পূৰণ কৰিবলৈ আনিছিলো সেই বাইকখন আজি সপোন ভাঙি বেচিব লগা হৈ আছে। গাইজ আপোনালোকে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব অলপমান, যাতে আপোনালোকে নলয় আন কোনোবাই যদি ল'ব বিচাৰি আছে ইমান দিনৰ পৰা, তো মই ছাজেশ্যন কৰোঁ আপোনালোকে এইখন গাড়ী ল'ব পাৰক। আৰু গাড়ীখন আপোনালোকে যদি এবাৰ চলাই তেতিয়া গম পাই যাব গাড়ীখনৰ কণ্ডিশ্যন কেনেকুৱা আছে। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভালে আছে। গাইজ আপোনালোকে হয়তো ভিডিঅ'টোৰ থাম্বনেইলখন চাই হয়তো ভিডিঅ'টো ক্লিক কৰিছে। হয় গাইজ, আপোনালোকে যিটো থাম্বনেইলত দেখা পাইছে সেইটোৱে হয়। আজি কোনো ফানি ভিডিঅ' নহয়, আজি কোনো ৰোমেণ্টিক ভিডিঅ' নহয়, আজি এটা চিৰিয়াছ মেটাৰ লৈ আপোনালোকৰ ওচৰত আহিছোঁ। গাইজ আপোনালোকে মোৰ যিখন বাইক দেখিছিলে এই বাইকখন বৰ্তমান মোৰ লগতে আছে, ইপিনে চাব পাৰিছে। এই বাইকখন মই বেচিব লগা হৈ আছে বিশেষ এটা প্ৰব্লেমৰ কাৰণে। মানুহে দুটা কাৰণত নিজৰ পচন্দৰ বাইকটো বেছি দিয়ে। এটা হৈছে গাড়ীত কিবা এটা ডাঙৰ প্ৰব্লেম পাইছে সেইবাবে বেছি দি আছে, বা দুদিন পিছে গাড়ী বেয়া হয় সেইকাৰণে বেছি দিয়ে। আৰু আনটো হৈছে নাই মই এইখন বেছি নতুন এখন ল'ম। কিন্তু গড প্ৰমিছ গাইজ, মোৰ এনেকুৱা কোনো ইৰাদাই নাই। মোৰ বিশেষ এটা প্ৰব্লেমৰ কাৰণে মই গাড়ীখন বেচিব লগা হৈ আছে। আৰু গাড়ীখন বেচাৰ কথা শুনিয়ে সকলোৱে বহুত বেছি মোক বেয়াও পাই আছে। কি কৰিম, উপায়টো নাইয়ে। আৰু গাড়ীৰ পিছত লাগিলে মই আৰু এখন ল'ব পাৰিম, কিন্তু এতিয়া যিটো প্ৰব্লেমত আছোঁ সেই প্ৰব্লেমটোতো ছল্ভ কৰিব লাগিব, হয়নে? গাইজ আপোনালোকে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব অলপমান, যাতে আপোনালোকে নলয় আন কোনোবাই যদি ল'ব বিচাৰি আছে ইমান দিনৰ পৰা, তো মই ছাজেশ্যন কৰোঁ আপোনালোকে এইখন গাড়ী ল'ব পাৰক। আৰু এতিয়া মেইন কথাটো হৈছে মই গাড়ীখন কিমান পালে দিম। গাইজ 65,000 পালে মই গাড়ীখন দি দিম, আৰু অল ডকুমেণ্ট ক্লিয়াৰ আছে। আৰু গাড়ীখন যোনে ল'ব তেওঁক মই সম্পূৰ্ণ নাম ট্ৰান্সফাৰ, গাড়ী RC, ইঞ্চুৰেঞ্চ সকলো মই তেওঁৰ নামত ট্ৰান্সফাৰ কৰি দিম, কোনো চিন্তা কৰিব নালাগে। আৰু আপোনালোকে এবাৰ গাড়ীখন আহি চলাই চাওক, এবাৰ অলপমান টেষ্ট ড্ৰাইভ কৰি চাওক যে গাড়ীখনৰ কণ্ডিশ্যন কেনেকুৱা আছে। আপোনালোকে গাড়ীখন চলালে বা দেখিলেই ক'ব যে নাই গাড়ীখনটো যেনেকুৱা কৈছোঁ সেনেকৈ আছে। গাড়ীৰ কোনো প্ৰব্লেম নাই, কোনো এক্সিডেণ্টেল নাই, কোনো একো নাই। জাষ্ট মই গাড়ীৰ লগত এবাৰ দুবাৰ পৰিছোঁ। এইটো বাই নতুন চলোৱাৰ পিছত সকলো এবাৰ দুবাৰ পৰে। আৰু গাড়ীখন আপোনালোকে যদি এবাৰ চলাই তেতিয়া গম পাই যাব গাড়ীখনৰ কণ্ডিশ্যন কেনেকুৱা আছে। এইখন হ'ল ইয়ামাহা কোম্পানীৰ হয়, FZS ভাৰ্চন 2.0। আৰু এইপিনে চাব লুকছটো গাড়ীত দেখিব পাইছে আপোনালোকে। আৰু স্ক্ৰীনত নম্বৰ আছে, আপোনালোকে হোৱাটছআপ কৰিব, মই গাড়ীৰ ফটো ডকুমেণ্ট সকলো পঠাই দি দিম, আপোনালোকে চাব পাৰিব। গাইজ আপোনালোকৰ মাজত কোনো এজন ব্যক্তি যদি ল'ব বিচাৰা সেই বাইকখন আপোনালোকে ল'ব পাৰা। আৰু দামটো বাৰু মই 19-20 কৰি দিম, একো চিন্তা কৰিব নালাগে। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে কোনো এজন ব্যক্তিয়ে বাইকখন লয়।